হেল্ল' গাইজ, গুড মৰ্ণিং। ৰাতিপুৱা গা পা ধুই আহিছোঁ। বিহু বুলি ঢেৰ কাম ওলাই অকণমান গা ধুওঁতে দেৰিয়ে হৈছে। চব ঘৰ চৰ মচি কৰি আজৰি হৈ পেলাই সেইখিনি দিব নোৱাৰোঁ দেই, ভিডিঅ' কৰা মানুহ নাই আচলতে, আৰু সকলো সময়তে নিজে মোবাইল ধৰি পেলাই ভিডিঅ' কৰা সম্ভৱ নহয়। যিখিনি পাৰোঁ নিজে কৰিব সেইখিনিহে ভিডিঅ' আচলতে মই দিওঁ। সকলোলৈ বিহুৰ শুভেচ্ছা জনাই আৰম্ভ কৰিছোঁ। এয়া ৰাতিপুৱা খাবৰ কাৰণে ৰুটি আৰু বুটৰ দাইল বনাইছিলোঁ। ৰুটি আৰু বুটৰ দাইল খাওঁ। আজি ভাত নাখাওঁ আচলতে, আমি সেইকাৰণে ৰুটিকে বনাইছোঁ। বাকী ভিডিঅ'টো চাই থাকক সকলোৱে, দিনটোত কি কৰোঁ। তাৰপিছত এয়া পথাৰলৈ ওলালোঁ। পথাৰত আজি কাতি বিহু, আমি পথাৰত বন্তি জ্বলাওঁ। আপোনালোকৰ ফালে এইটো নিয়ম আছেনে নাই জনাবচোন। আমাৰ এইফালে জ্বলাওঁ। মোৰ লগত এয়া মোৰ ভাগিনজনী জীয়া, বাৰ ছোৱালী। ব'ল আমি দুজনী যাওঁ। আমাৰ সৰু ছোৱালীজনী লৈ যোৱা নাইকিয়া, তাইক কোচত লৈ কেনেকৈ যাওঁ, হয় নহয়, পথাৰলৈ থাকোঁ। সেইকাৰণে আমি দুজনী গ'লোঁ। ৰাতি সাঁজত এয়া ব্ৰইলাৰ মাংস চিম্পুলকৈ বনাইছোঁ। আপোনালোকে জানেই সকলোৱে, সেইকাৰণে ভিডিঅ' তেনেকৈ দিয়া নাই। কি কৰিলোঁ নকৰিলোঁ, মানে যিখিনি পাৰোঁ নিজেই ভিডিঅ' কৰি দেখাব, সেইখিনিহে আচলতে মই দেখাওঁ। ধৰা মানুহ তেনেকুৱা। বাকী এয়া আজিকালি শিকিছোঁ আৰু এনেকৈ ভাত বাঢ়ি দিবলৈ। আগতেতো সাধাৰণভাৱেই দিয়া হয়, এতিয়া অলপ চলপ